নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ আজি আমি অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম সেয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAY-G আঁচনিৰ অধীনত ঘৰৰ জিঅ'-টেগিং ভেৰিফাই কেনেকৈ কৰিব জিঅ'-টেগৰ তালিকা কেনেকৈ চাব পাৰিব আপোনাৰ নাম নতুনকৈ জিঅ'-টেগৰ কাৰণে আবেদন কেনেকৈ কৰিব এই সবিশেষ তথ্য জানো আহক বন্ধুসকল আপুনি PMAY প্লাস এপটোত জিঅ'টেগ কৰিছিলে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ এতিয়া আপুনি ভেৰিফাই কৰিব লাগিব ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ৰেশন কাৰ্ড জব কাৰ্ড এইখিনি ডকুমেন্ট লৈ পৌৰসভাৰ অফিচ মণ্ডল সংগঠন বা গ্ৰাম্য সংগঠনৰ সৈতে যোগাযোগ কৰক অনলাইন ভেৰিফাই কৰিবলৈ কোনো ৱেবছাইট নাই গতিকে মেনুৱেলি কৰিব লাগিব মনত ৰাখিব এইখন কোনো ধৰণৰ PMY ঘৰৰ ফাইনেল লিষ্ট নহয় এইটো কেৱল আৱাস প্লাস এপটোত সাৰ্ভে কৰা তালিকা গতিকে কোনো সদস্য গাঁও পঞ্চায়তৰ সচিবে বা চৰকাৰী বিষয়া ঘৰৰ নাম আহিছে বুলি কৈ ভেৰিফাইৰ নামত কোনো সদস্যই যাতে কাকো কোনো ধৰণৰ টকা পইচা নিদিয়ে আৰু যদি কোনোবাই বিচাৰে তেতিয়াহলে কঠোৰ হ'ব কাৰণ ভেৰিফাইৰ অন্তৰত নিৰ্দিষ্ট বিভাগে পুনৰ তেওঁলোকৰ নিয়ম অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব য'ত সম্পূৰ্ণ বিনামূলীয়া এতিয়া জানিম জিঅ'-টেগৰ তালিকা অৰ্থাৎ আপোনাৰ নাম আছে নে নাই চাবলৈ PMAY-G.nic.in ৱেবছাইটটো ওপেন কৰি চাব পাৰে বা গাঁও পঞ্চায়তত যোগাযোগ কৰক এতিয়া জানো PMAY-G-ৰ বাবে নতুন আবেদন কেনেকৈ কৰিব PMAY-G আঁচনিৰ বাবে সাধাৰণতে চৰকাৰে সময়ে সময়ে আৱাস প্লাস নামৰ এটা বিশেষ তালিকা প্ৰস্তুত কৰে বৰ্তমান এই আঁচনিৰ বাবে নতুনকৈ মুকলি অনলাইন আবেদন গ্ৰহণ কৰাটো প্ৰায়ে বন্ধ থাকে আপুনি যদি পূৰ্বৰ কোনো তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ বাদ পৰিছিল তেন্তে আপুনি গাঁৱৰ সভা গ্ৰাম সভা বা গাঁও পঞ্চায়তৰ জৰিয়তে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব লাগিব আঁচনিখনৰ বাবে আবেদন পত্ৰ বা নাম অন্তৰ্ভুক্তিৰ বিষয়ে তেওঁলোকৰ পৰা সবিশেষ জানিব পাৰিব আশা কৰিছো PMAY-G ঘৰৰ জিঅ'-টেগিং তালিকা চোৱা আৰু নতুন আবেদনৰ এই সকলোবোৰ তথ্য আপোনালোকৰ বাবে উপযোগী হ'ল যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেন্ট বক্সত সুধিব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আন দৰকাৰী লোকৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেকুৱা আৰু গুৰুত্বপূৰ্ণ তথ্য পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ